यहाँ देखा पासे আমার গাঁৱত हेलो गाइस मुक्त गमे पाइस मैं हलो ज्योतिष फेरिवाला আজি ফাকুৱা ৰঙৰ উৎসৱ হোলি মই আহিছো আমাৰ গাঁৱৰ মাজত গাঁৱত য'ত মানে আমাৰ পূজা চলি আছে তাৰে অলপ দৃশ্য দেখাই আছো তো হোলিৰ বহুত বহুত শুভেচ্ছা থাকিল আপোনালোকক আজি হোলিৰ ফাৰ্ষ্ট দিন আমাৰ গাঁৱত প্ৰগ্ৰাম চলি আছে এতিয়া সন্ধিয়া নাগাৰা নাম থাকিব আৰু কালি থাকিব সাংস্কৃতিক সন্ধিয়া আৰু থাৰ্ডৰ দিন থাকিব মানে হুৰালি বুলি কওঁ এইখন য'ত মই য'ত আছো এইখন ফিল্ডতে হুৰালি হ'ব এইখন ফিল্ড দেখাই আছো এতিয়া কেনে ধৰণৰ মানে পৰিৱেশ চলি আছে মই আছো এতিয়া মোটামুটি দুপৰীয়া হৈছে কেনে ধৰণৰ প্ৰগ্ৰাম চলি আছে তাকে অলপ আপোনালোকক দেখাই এইফালে সময় আহি দেখাবলৈ এইফালে চেলফি পইণ্ট বনাই আছে হয় আমাৰ পৰিতোষ ভাই এইফালে দীপাংকৰ বেদী দুলু ভাইটি এইফালে চেলফি পইণ্ট বনাই আছে আৰু এইফালে আগত চাওক কি কেনে ধৰণৰ মানে পৰিৱেশ চলি আছে এইফালে নাম কীৰ্তন চলি আছে দেখাই আছো ভিতৰৰ পৰিৱেশ অৰ্পিতা यहाँ देखा पासे আমার গাঁৱত হোলি উদযাপন কিদৰে চলি আছে আপোনালোকে দেখা পাই আছে গোটেই গাঁৱৰ ৰাইজে একেলগে গোট খাইছে কিমান ভাল লাগি আছে কিমান এটা ধুনীয়া পৰিৱেশ আপোনালোকে দেখা পাই আছে তো চাওক মামি দিয়া Era para esto. Ya দেখা পাচ্ছি আপোনালোকে কিমান ধুমধামেৰে উলহ মালহেৰে আমি দেউল উদযাপন সমিতিৰ পৰা কিমান মানে ধুমধামেৰে কিমান খুশি কৰি আছে ৰাজ্যে একেলগে গোট খাইছে ইমান ধুনীয়া ভাল লগা মুহূৰ্ত
এইফালে আমাৰ ওরা রং খেলার ব্যস্ত হয়ে গেছি দেখা পাইছে মই আছো আমাৰ গাঁৱৰ দৌল উৎসৱ যত হোলী চলি আছে ইফালে এই ভাইটিক লগ পাইছো যোনে নেকি বন্ধু প্ৰডাকশ্যন নাকি আছিল আপোনাৰ বন্ধু প্ৰডাকশ্যন দিয়াচোন কি আমাৰ কিছুদিন পিছতে আমাৰ বন্ধু প্ৰডাকশ্যন ইউটিউব চেনেলত আমাৰ উৎপাত নামেৰে এটা ৱেব সিৰিজ আহি আছে গতিকে দাদাক আজি লগ পালো ভাল লাগিল আপোনালোকে চাব মৰম দিব এইখিনি ঠিক আছে সকলোৱে চাব আমাৰ দীপঙ্কৰ বেটি আছে হয় অলপ কৈ দিয়া কিবা এটা হয় আজি আমাৰ শ্ৰী শ্ৰী কৃষ্ণ উৎসৱ আমাৰ 4 দিনীয়া কাৰ্যসূচীৰে আজি দ্বিতীয় দিন আজি আমাৰ বৰ্তমান নাম কীৰ্তন আৰু চলি আছে আৰু সন্ধিয়া আজি আমাৰ নাম গান আছে বেচিলাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ আৰু পাঠিকা যিসুমা ডেকা আৰু কালি আছে আমাৰ ফাংচনত আছে আমাৰ গীত পৰিৱেশন কৰিব কণ্ঠশিল্পী জ্যোতিস্মিতা ৰাগিনী আৰু বিদ্যুৎ ৰায় লগত থাকিব স্থানীয় শিল্পী আৰু ৰবিবাৰে কৈৰি ইনে নামৰ গহাই দৌৰিব আৰু এই বন্ধু প্ৰডাকশ্যনৰ বিষয়ে অলপ কৈ দিয়া হয় বন্ধু প্ৰডাকশ্যনটো আমাৰ ইতিমধ্যে দাদাই কল যে উৎপত নামৰ এখন ৱেব সিৰিজ আহি আছে আমাৰ বন্ধু প্ৰডাকশ্যনত আপোনালোকে চাব সেইটোৱে আৰু এই উৎপতত আমাৰ বন্ধু অভিনয় কৰিছে ন অলপ কৈ দিয়া কিবা এটা নাই বৰ্তমানলৈকে মোৰ কিবাটো অহা নাই আহিব কেইদিনৰ পিছত কিবা মোৰ যিকেইটা মেম্বাৰ আছে মোৰ লগৰ কেইটা আৰম্ভণি হৈছে বাৰু মোৰ অলপমান মানে অসুবিধাৰ কাৰণে দিব পৰা নাই কেইদিনমান পিছতে আহিব আপোনালোকে চাব বুলি আশা ৰাখিলে ঠিক আছে সকলোৱে চাব তো গাইস আমাৰ গাঁৱত কিদৰে মানে হোলী উদযাপন হৈ আছে তাকে অলপ আপোনালোকক দেখুৱালো কিদৰে মানে উলহ মালহেৰে গোটাই গাঁৱৰ মানুহখিনি মিলি এটা ভাল লগা পৰিৱেশ গঢ়ি উঠি আছে আপোনালোকক তাকে দেখুৱালো ভিডিঅ'টো কেনে পালে জনাব যদি ভাল পাইছে এটা লাইক কৰি দিব আৰু বিহুই হওক বা বিয়াই হওক বা পূজা পাৰ্বণে হওক মানে তেনেকুৱা অনুষ্ঠান হ'লে গোটাই গাঁৱৰ মানুহখিনি একগোট হৈ মানে এটা ভাল লগা পৰিৱেশ হয় সেয়ে তাকে অলপ এটা সৰু ভিডিঅ' বনাই আপোনালোকক দেখুৱালো ভিডিঅ'টো ইমানেই আছিল আৰু 2 দিন প্ৰগ্ৰাম আৰু থাকিব আজিৰ পৰা আৰু 2 দিন থাকিব কালি থাকিব আৰু তাৰ পিছত দিন পুৰালি থাকিব পাৰিলে আৰু মই ভিডিঅ' বনাই অলপ সৰু ভিডিঅ' বনাই আপোনালোকক দেখুৱাম ভিডিঅ'টো ইমানেই আছো বাই বাই